বৰ গৰম পৰিছে আজি বিচনী এখনো পাবলৈ নাই ল'ৰাটো কিতাপখনে বিচাৰি আছো বেয়াহে হ'ব ভাত পানীকেইটা খাই কৰি আজৰি হৈ ললো বাৰু এই ডাঙৰ বোৱাৰীজনী সঁচাকে দেই কথা কৈ শুনোৱাব পৰা নাই মই সৰুজনীয়ে ভাতে পানীয়ে বনাই কৰি ইমানখন কাম কৰি ফুৰে তাই বাৰু কুটা এগছ কৰি দিব নোৱাৰে নে বা কিবা এটা কৰি দিলে কিমান পাব হে অ সৰু বোৱাৰী অ কাম কৰি আজৰি হলি যদি এপিলে আহিবিচোন বেচেৰীজনীক মাতিবলৈও বেয়া লাগে কাম কৰি কৰি তত নাই গোটেইজনী খিনাই মিনাই জেওৱা সতি নিচিনা হৈছে অ শুনিছ না অ মা আকৌ বিচনী এখন পাবি নি বাৰু বিচাৰি বৰ কথা এটা ক'লে একদম পটককে শুনে সেইকাৰণে ভাল লাগে আৰু মৰম কৰিবলৈ মন যায় ডাঙৰজনী আকৌ এতিয়াতো বিচনী এখন আন বুলি ক'লে 10টা মান অ হেৰি নহয় কওকচোন নবৌয়ে নাই নি জানো কি কৰি আছে ভিতৰতে আছে চাগে বৰ তাই লগ লৈ নুফুৰিবি অকলে অকলে থাকিবি অকমান বৰ একদিন মই বৰ হলি গলিটো বৰ বেছি দেখিছো অকমান কেলে ক'লেনো তেনেকে আৰু হেৰি মোৰ লগত থাকিলে কিবা হ'ব নেকি দেখিছনে নাই তই নিজে গম পাইছ নহয় মই কাম এখন কৰি পিনি তোক সহায় কৰি দিয়ে সেইটো হয় বাৰু দুইজনী একেখন ঘৰতে থাক একেখন মজিয়াতে ভাত খাওঁ তাই নিপিনি কাঁহী বাতিকেইটা ধুই দিবগে নোৱাৰে তোৰ ভাগৰ সেইটো হয় বাৰু কথাটো কৈ দিওঁ বুলি ক'লে কৈ দিব পাৰে নকৰেনো কিনো কৰিব আৰু এতিয়া সেইকাৰণে কৈছো অকমান নিজে চাই চিতি চলিবি অকমান বাচি বিচাৰি থাকিবি মই নতুন দেখি প্ৰথমতে সেই কৈছিলো নহয় তোক বোলো অকমান হেৰিকে থাকিবি তাইৰ পৰা আঁতৰি থাকিবি হ'লেও মোৰ কথা নাই শুনা পিছত আকৌ মোক আকৌ দুখ নিদিবি আৰু হেৰি মোৰ কথা শুনিলেহে আকৌ মাটি সম্পত্তি অকমান পিছত বেছিকে পাবি মোৰ কথা নুশুনিলে মানে আকৌ চাবি আকৌ কমকে পাবি পিছত হয় নেকি মা হেৰি ঠিকেই বাৰু কৈছে কথাটো আপুনি মই বৌ লগ ইমানকে নলওঁ দেই বৰ হেৰি কামখনতো সহায় কৰি নিদিয়ে এই ভালেই নলগা হৈছে সেইকাৰণে কৈছো মোৰ কথা আখৰে আখৰে পালন কৰিবি মোৰ ভাগৰ মাটি সম্পত্তি সোণৰ বস্তু কাঁহৰ কাঁহী বাতি মোৰ যিমান জতুকীয়া বস্তু আছে চব তোকে দিম হ'ব বা সেইবোৰ বা কিনো আৰু বস্তু পাতি কথা হয় নাই বাৰু মন চেনেহৰ কথাহে আৰু আপোনাক শুশ্ৰূষা কৰিবলৈ পাইছো মোৰ ভাগ্য আৰু কপাল আৰু মই এনেকুৱা এজনী বোৱাৰীকে বিচাৰি আছিলো পিছে ডাঙৰজনী বৰ মোৰ পিছাতে নপৰিলে শাহু বোৱাৰী মিলি মানে মোৰ সেই গুণ চৰিত্ৰ গাই আছে মোৰ গুণ গৰিমা গোৱাই দিম নহয় ভালকে এহেকা দিব লাগে মাটি সম্পত্তি দিয়ে চামচোন কেনেকে মাটি সম্পত্তি দিয়ে আৰু উঠা বাৰীক আৰু উঠা ৰবি তোক ভালকে এহেকা দিছে হ'ব এতিয়া যা তই অকণ শুই লগে যা হ'ব বাৰু দেই মই আহিছো ভাগৰ লাগিছে কাম কৰি দুইজনী কাম চাম ধোঁতে একদম মোৰ আৰু বেয়া শুকাইছেগে আৰু কি কৈছা এইয়া কিনো কৰিম বহিছো অকণমান দেখিছো সেই শাহু মায়ে বোলে বৰ মৰম চেনেহ কৰা থকা দেখিছো কিবা আকৌ সেই লগন শুনিছে নি কি আৰু মৰম চেনেহ ঠিকেই আৰু তোমালোকৰ কেলে মোৰ মৰম চেনেহ নাই নি নহয় সেইটো অকণমান মানে বেলেগ ধৰণৰ গোন্ধ পাইছো সেইকাৰণে কৈছো জানো পাই তুমিহে জানা কেনেকুৱা গোন্ধ পাইছা এনে আকৌ সেই মুখাসকলে আকৌ ঠিকেই মৰম চেনেহ কৰে আগতে মোকো তেনেকেই কয় পাছফালেহে আকৌ বেজীটো দি দিয়ে হয় নেকি আমি লগত তুমি চলকিবই নোৱাৰিবা সেই তোমাৰ এতিয়া দেখোন ইমান কষ্ট হৈছে কাম চাম কৰিছিলে হ'লেতো তোমাক কিবা এটা বস্তু ওলাই কৰা থাকে সেইবোৰ নকওঁ মুখা আগত মৰম চেনেহ ঠিকেই কৰিব এইটো ঘৰৰ কাম চাম কৰিবলৈ বাদ দিয়া ব'লা আজি পালাৰৰ কাৰণে একদম অৱস্থমজীয়া হৈছে একদম হাতে ব'লা সঁচাকৈ দুইজনী একদম কেনেকুৱা মোক আৰু এইবিলাক কৈ থাকে উৰণিখনহে টানা বোলে আমুকটোহে কৰা তামুকটোহে কৰা মোৰ তোমাৰ সঁচাকৈ একদম কিমান ফিটনেছ একদম হেৰি মেইনটেইন কৰিছা তুমি তোমাকে ভাল লাগে আৰু দেই মোৰহে অৱস্থা নাইকিয়া হৈছে আৰু এখন কাম কৰি আৰু দেই ব'লা সঁচাকৈ কাম চাম চব বাদ দিয়া কাম কৰিবলৈ বাদ দিয়া এতিয়া বুঢ়ী হোৱা নাই নহয় কাম কৰি ভাত খাব পৰা দেখোন হৈয়ে আছে ব'লা পাৰ্লাৰ পৰা আহোঁগৈ বোলা কথা একদম নুশুনিবা বুঢ়ীয়ে তোমালোকে কৈছে মাটি সম্পত্তি দিম বুলি এইবোৰ চব প্ৰলোভন এনেই তাৰমানে আকৌ সেয়া বস্তু কৰিবা আকৌ সেই ভাবিছো তুমি ঠিকেই কৈছা নুশুনিবা বুঢ়ী কথা একো নুশুনিবা টাউনৰ পৰা ফুৰি আহিম অকণমান আৰু পাৰ্লাৰটো কিবা সোমোৱাই আনিম ব'লা মোৰ অলপ কাম আছে দুজনী একেলগতে ফুৰিম ব'লা আইঅ দেহি দুইজনীয়ে কলে যোৱা কথা পাতি আছ অকণ পাৰ্লাৰৰ পৰা আহোঁগে আহোঁতে আমাৰ অকণ দেৰি হ'ব কি তই আকৌ সেই সৰু বোৱাৰীকো লগ ধৰিছ নেকি আকৌ তাই যাম কৈছে নিজে মোক তই তাই
কেতিয়াও নিজে যাম বুলি নকয় তই চাগে লগ ধৰি নিছ তাইক নহয় হেৰি লগ ধৰা নাই ময়ো যাম বুলিয়ে কৈছো বাৰু সেয়া শুনিলে নহয় কি কৈছে তাই ক'ত যায় যাওক আপুনি আৰু সেই চবকে আৰু সেই ঘৰবোৰতে বন্দী কৰি ৰাখিম বুলি ভাবিছে নেকি এই ডাঙৰ বোৱাৰী ক'ত যায় যাওক তই যাব নোৱাৰ কৈ দিছো কেলে নাযাম মোৰ কি ধুনীয়া হৈ থাকিবলৈ মন নাযায় নি ময়ো যাম মই যাম কৈছো নহয় যামেই মই অথনি তোক কি কৈছিলো কি কৈছিলো পাহৰি থাকিলি পাহৰি থকা নাই মই গম পাইছো নহয় কাৰ কি উদ্দেশ্য মই যাম কৈছো নহয় যামেই আৰু পাৰ্লাৰলৈ এতিয়া বোৱাৰী বলা এইবোৰৰ কথা তুমি নুশুনিবা এইবোৰে তোমাৰ সেই কাম ককাই ঘৰতে সেই বন্দী কৰি ৰাখিবলৈ মনে সেই আকৌ চাকৰৰ নিচিনা ব্যৱহাৰ কৰিবলৈ মনে তুমি সোনকালে ওলাই আহা দেৰি হৈছে ডাঙৰ বোৱাৰী ক'ত যা কৈ দিছো দেই সৰু বোৱাৰী কিন্তু নাযাবি কৈ দিছো ঘূৰিয়া আইঅ মোৰ কথা নুশুনে দেখিছ ৰ আজি ভাল লাগিছে পাই এনেকে সদায় থাকিব তুমিহে আকৌ এইবিলাক কথা হে ভগৱান মই এয়া সঁচা দেখিছো নে মিছা দেখিছো মোৰ ৰাম ধৰ বুঢ়ীক ধৰ কৰিবলৈ নিদিবি ঐ মাটি সম্পত্তি কথা আছে ধৰ মৰিবলৈ নিদিবি ধৰ এইবিলাক মই একদম বৰ টান পাওঁ দেই এইবোৰ কৈ থাকিবলৈ ধৰা মই নোৱাৰো দেই পানী অকণ নালাগে যোৱাচোন পানী অকণ নালাগে যোৱা কি হ'ল বাৰু কি হ'ল বাৰু মই বাচি আছো নে এই উঠ খব পানী খাই লওঁ মই বাচি আছো নে বাৰু সপোনতে দেখিছো নে দিঠকতে দেখিছো নে দুইজনী বোৱাৰীয়ে বোলে চুলি তুলি মেলি বোলে আহি আছে নহয় জখিনী নিচিনাকে মই সপোন দেখিলো নে বা দিঠক বা বোলে গোটেই থিয় দুপৰীয়াখন ভূতে লম্বিলে নে কি এনে মোৰ গাত বোলে দুইজনী বোৱাৰী বোলে চুলি তুলি মেলি বোলে সেইফালৰ পৰা জিপিংকে আহি থকা দেখিছিলো নহয় একদম মোৰতো চাউণ্ডকে ঘূৰাই গ'লগে সঁচাকে জানো তহঁতি এইবোৰ কৰি আহিলিগে কিনো আপুনি এইবোৰ লাগি থাকে ৰাম এনেকে আজিকালিতো ফেশ্বন আপোনালোকক কৈ দিম দিয়ক ফেশ্বনটো ভাল লাগিব তিনিজনী যাম ক'বালৈ ওলাই কৃষ্ণহে বুলি চোৱা দেই তহঁতৰ মই কৃষ্ণহে বুলি চোৱা নোৱাৰিছো আৰু মোৰ দাই তহঁতি যি কৈ থাকা আমি আৰু এনেকেই থাকিম আৰু হয় নাই বৌ যি কৈ থাকিব কোনে আৰু কাইলৈৰ পৰা আমি নাইটি চাইটিহে পিন্ধিম নেকি বাৰু বেষ্ট মজা যোনে যি কৈ থাকিব হয় নাই